হেল্ল' এভৰিৱান, পোহৰৰ উৎসৱ দীপাৱলীৰ বহুত শুভেচ্ছা জনাইছোঁ আপোনালোকক। সকলোৰে ভাল হওক, মংগল হওক। দীপাৱলী চাকিৰ পোহৰে সকলোৰে জীৱনবোৰ পোহৰাই তোলক, ঘৰবোৰ পোহৰাই তোলক, তাৰে কামনা কৰিলোঁ। এবাৰ দীপাৱলীত আগৰ দৰে নহয়, অকণমান পৃথক, সকলোৰে মনবোৰ বেয়া, তথাপিও অকণমান সজাবলৈ চেষ্টা কৰিছোঁ আৰু চাকি বন্তি দিছোঁ, ঘৰখন পোহৰাই তুলিছোঁ। আপোনালোকে বাৰু কেনেদৰে উদযাপন কৰিলে দীপাৱলী জনাব দেই। আমাৰ ঘৰখন অকণমানকৈ হ'লেও সজাইছোঁ আৰু বৰ বিশেষ তেনেকৈ সজাব নাজানো দেই, ৰংগুলী আঁকিব নাজানো, সেইকাৰণে এনেকৈয়ে সজাইছোঁ আৰু ধুনীয়াকৈ। ৰংগুলী আঁকিব নাজানো, ৰংগুলীৰ প্লেটকেইখন আনিছিলোঁ কিন্তু মোৰ দ্বাৰা নহ'লগৈ, মই নোৱাৰিলোঁ, নাজানিলোঁ। এনেকৈয়ে গছি বন্তি দিছোঁ আৰু এনেকৈয়ে সেয়া আমাৰ মানি প্লেণ্টজোপা। আৰু বাহিৰৰ পৰা দেখুৱাই আছোঁ ৰ'ব, বাহিৰৰ পৰা এনেকৈ লাইট লগাই দিছোঁ এনেকৈয়ে। আৰু এয়া দৰ্জা মুখত এনেকৈ চাকি, আৰু এয়া তুলসী তলতো ধূপ চাকি জ্বলাই দিছোঁ এনেদৰে। আৰু গেটৰ মুখত আছে বাৰু, গেটৰ মুখত দেখাই আছোঁ। মই গেটৰ মুখখন আৰু অকণমান এনেকৈ সজাইছোঁ, সেই আগলৈ চাকি দি থৈছে, আপোনালোকক দেখাই আছোঁ ৰ'ব। এফালে এয়া এনেকৈ চাকি বন্তি দিছে, এয়া মালিকনী খুৰীয়ে দিছে দেই, এনেকৈ কলগেছ পুতি। এয়া মই কাতি বিহুৰ দিনা দিছিলোঁ, আজি তেওঁ নিজে মালিকে পদূলিমুখত দিছে কাৰণে মই পদূলিমুখত নিদিলোঁ আৰু। এয়া